हेलो एवरीवन मोर नाम है राहुल और मोर चेनेल सकलोके स्वागतम जानाइछो और आज मैं आपनलोকৰ লগত এটা দলঙৰ বিষয়ে আলোচনা কৰিম কাৰণ আমাৰ অসমৰ কেইখনমান দলঙৰ বিষয়ে আলোচনা কৰিম আৰু এই দলংবোৰ কোন চনত মুকলি কৰা হৈছিল আৰু কোনখন চহৰত অৱস্থিত আৰু লগতে কিমান ফুট আৰু কিমান মিটাৰ দীঘল সো আমি ভিডিওটো এতিয়া স্টাर्ट करूँ। दलहदीया दलং बा भूपेन हाजरिकार हेतु कोनখন চহৰত অৱস্থিত আৰু কোন চনত মুকলি কৰা হৈছিল আৰু ইয়াৰ দীঘল কিমান ফুট আৰু কিমান মিটাৰ হয়। আমাৰ দলহদীয়া দলংখন তিনিচুকীয়া চহৰৰ লোহিত নদীৰ ওপৰত অৱস্থিত। ইয়াৰ 2017 চনত মুকলি কৰা হৈছে আৰু 9150 মিটাৰ দীঘল আৰু 30,020 ফুট দীঘল। আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে বগীবিল দলংখন কোনখন চহৰত অৱস্থিত আৰু কোনখন নদীৰ ওপৰত বনোৱা হৈছে আৰু কিমান চনত মুকলি কৰা হৈছিল আৰু কিমান মিটাৰ আৰু কিমান ফুট দীঘল বগীবিল দলংখন। তো আমাৰ উত্তৰটো হৈছে ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বগীবিল দলংখন নিৰ্মাণ কৰা হৈছে আৰু ইয়াক মুকলি কৰা হৈছিল 2018 চনত আৰু ইয়াৰ দীঘল 4,940 মিটাৰ আৰু 16,210 ফুট। 3 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ কলিয়াভোমোৰা সেতু কোনখন চহৰত আৰু কোন চনত মুকলি কৰা হৈছিল আৰু কিমান মিটাৰ আৰু কিমান ফুট দীঘল। আমাৰ এনসাৰটো হৈছে কলিয়াভোমোৰা সেতুখন ব্ৰহ্মপুত্ৰ নদীৰ তেজপুৰ চহৰত অৱস্থিত আৰু 1987 চনত মুকলি কৰা হৈছিল আৰু ইয়াৰ দীঘল হৈছে 3,015 মিটাৰ আৰু 9,892 ফুট। আমাৰ 4 নম্বৰ প্ৰশ্নটো হৈছে নৰনাৰায়ণ সেতুখন কোনখন চহৰত আৰু কোন চনত মুকলি কৰা হৈছিল আৰু ইয়াৰ দীঘল কিমান মিটাৰ আৰু কিমান ফুট হয়। আমাৰ নৰনাৰায়ণ সেতুৰ এনসাৰটো হৈছে যোগীঘোপা চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছে আৰু ইয়াক মুকলি কৰা হৈছিল 1998 চনত আৰু ইয়াৰ দীঘল হৈছে 2,284 মিটাৰ আৰু 7,493 ফুট। আমাৰ লাষ্টৰ প্ৰশ্নটো হৈছে নতুন শৰাইঘাট দলংখন কোনখন চহৰত অৱস্থিত আৰু কোন চনত মুকলি কৰা হৈছিল আৰু ইয়াৰ দীঘল কিমান মিটাৰ আৰু কিমান ফুট হয়। ইয়াৰ উত্তৰটো হৈছে নতুন শৰাইঘাট দলংখন গুৱাহাটী চহৰৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বনোৱা হৈছিল আৰু ইয়াৰ মুকলি কৰা হৈছিল 2017 চনত আৰু ইয়াৰ দীঘল হৈছে 1,490 মিটাৰ আৰু 4,890 ফুট। যদি ভিডিওটো ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো আজিলৈ বাই বাই।